হেই ৰাইজ, আজি আইধান পাকঘৰত নতুন এটা ভিডিঅ' লৈ পেলাই আপোনালোকৰ সন্মুখত আহিছোঁ। মই শংকৰী চৌধুৰী আৰু আপোনালোক চব ভালনে? মই বহুত ভাল। হনুমান জয়ন্তীৰ দিনাৰ ভিডিঅ' এইটো। বহুত ही ধুনীয়া দিন গৈছে, বিহুৰ আগমনী, সেইকাৰণে বিহুৰ কাম চলি আছে, পিঠা চিঠা বনোৱা। আজি এইবিলাকেই দেখাম। খানা মানে মায়ে বনাইছে, তো এইটোৰ এটা ক্লিপ আপোনালোকৰ সন্মুখত শ্বেয়াৰ কৰিছোঁ। বাকী আজি পিঠা বনাইছোঁ, পিঠাৰ মাজতো পিঠাও শ্বৰ্টকাটে দেখাইছোঁ, কাৰণ ইমান দিগদাৰী টাইমেৰ শ্বৰ্টেজ কি ক'ম আৰু। তাৰপিছত এয়া মন্দিৰত গৈছিলোঁ, বেলেগ ভাল লাগিলে হনুমান মন্দিৰত। আবেলি যোৱা নহ'লে, ঘৰত কাম লাগি আছিলে, সেইকাৰণে আৰু আবেলি আমি যাব পৰা নাই। মন্দিৰত যজ্ঞ হৈছে, কিন্তু পৰা নাই যাবলৈ। যাই হোক, ভগৱান দৰ্শন কৰি আহিছোঁ, সেইটোৱে বহুত ভাল লাগিল। আপোনালোকে হনুমান জয়ন্তী পালন কৰিছিল? এয়া আমি বহিছোঁ, চবক চাহ দিছে ইয়াত, আৰু বহি আমি ইয়াত হেৰি কৰিছোঁ। দুটা ওলাই আহিলোঁ চাহ তাহ খাই, জয় শ্ৰীৰাম গাই আছোঁ আমি। আৰু আমি চব গৈছিলোঁ ফুৰিবলৈ মানে বিহু বজাৰ কৰিবলৈ। বাবাৰ দুধ চুধ শেষ হৈ গৈছে, এইবিলাক আনিবলৈ। তো ইমান নইজ হৈ আছিলে, সেইকাৰণে চাউণ্ডটো আৰু নিদিলোঁ আপোনালোকক। তো আপোনালোকৰ বিহুৰ বজাৰ হৈছেনে বাৰু? মোৰতো হৈ গৈছেগৈ আৰু। এয়া মাৰ্কেটত গৈছিলোঁ, অকণমান মাৰ্কেটত হেৰি দিলোঁ, আৰু চব জ্বলা এদিনৰ মাজত চব কাম শেষ কৰিছোঁ, তেনেকুৱা লাগিছে মোৰ। মানে ৰাতিপুৱা হেৰিত গ'লোঁ, তাৰপিছত বজাৰ গ'লোঁ, বজাৰৰ পৰা আহিলোঁ, আহি পেলাই খানা খোৱালোঁ। এয়া চব কৰি মেলি, এইটো কি কয় নাজানো, মম্মীটো আলচি কওঁ বা তিচি কওঁ, আপোনালোকে কি কোৱা বাৰু এইটো চিনি পাইছানে? তো যাই হোক, এইটো মোৰ ল'ৰাৰ দুধত দিওঁ। তো এইটো মোৰ শ্বেম্পু লৈ লৈছোঁ, বহুত বস্তু টুকি বস্তু বেছি নাই বাৰু, অকণ বস্তু যিটো ল'ব লাগে আমি গোটেইটো লৈ ল'লোঁ। লৈ পেলাই বটলে এতিয়া ৰখি আছে, সেয়া আহিছে, তই মোক কি কৰিছ নহয় গাই আছে আৰু। তো তাৰপিছত আকৌ ওলাই গ'লোঁ। এই চব কিমান ভাল লাগিছে, মেখেলা চাদৰ পিন্ধি বিহু ফিল আহিছে ন বাৰু তাইক দেখি পেলাই, মোৰতো বহুত ভাল লাগিছে। সেইকাৰণে এইটো শ্ল' মোশ্যনত দি দিছোঁ যে আপোনালোকক দেখাবলৈ। আৰু এয়া বিহুৰ বজাৰ চব, কিন্তু বিহুৰ বজাৰ যদিও ইমান গৰম নাই, বজাৰটো অকণমান ঠাণ্ডা, ইমান ভিৰ চিৰ নাই। তো মই মোৰ ল'ৰালৈ চকলেট দুধ বনাওঁ, চকলেট দুধ মানে ঘৰত বনাওঁ। এয়া চুজি আছে, চাউল ভাজি ঠাণ্ডা কৰিবলৈ থৈছোঁ, চব ড্ৰাই ফ্ৰুট আছে, আলচি আছে। আলচি তিলৰ নিচিনা এটা বস্তু, এইটো খালে ব্ৰেইন ভাল হয়, পেট ঠাণ্ডা থাকে, আৰু স্কিন ভাল হয়, সেইকাৰণে এইটো। লগতে আছে দুধ আপোনাৰ পোৱালি যি দুধ খায় সেইটোও দিব পাৰা। কোকো পাউডাৰ, চকলেট দেওয়া বেয়া, কোকো পাউডাৰ বেষ্ট। কোকো পাউডাৰ মিশ্ৰি আর ওটস আছে, ওটসটো দেখাইছো বাৰু, ওটস আছে। তো সব ভালকে শুকানকে ভাজি ল'ব, শুকানকে ভাজিব লাগিব, শুকানকে ভাজি তাৰপিছত ঠাণ্ডা হ'বলৈ, পুৰা ঠাণ্ডা হ'বলৈ থৈ দিব। তাৰপিছত মিক্সিত পেষ্ট কৰি চাগি ল'ব, চাগি মেলি ভালকে লৈ পেলাই সব মিক্সিং কৰি ঢালি দিবগৈ। সেয়াই চকলেট দুধ আর কি আছে। ভাজিটো বনালো পটাপট, মায়ে দালি ভাত বনাই থৈছিলে, তো আহি পেলাই আলু ভাজি আর একটু মিক্সড ভাজি এটা বনালো। মিক্সড ভাজি কি আৰু একটু ডানগুটি, আপোনাৰ হেৰি কি কয় এইটো কুন্দলি, এইবিলাক আছিলে। আর মায়ে গাজৰ বাবালে বইল দিছিলে। আলু ভাজি বনাইছো, আলু ভাজি চব এয়া লৰাই কি খাব আর বুঢ়িয়াই কি খাব ভাবি এইটো বনাই দিলো। তো আপোনালোক চব ভালনে? এয়া বনাইছো প্ৰথম মিষ্টি, এইটো হ'ল বেচন আর আটাৰ মিঠাই, এইটো বহুত টেষ্টি হয়। এইটো লাড্ডু, মই নিজে ঘৰত বনোৱা লাড্ডু, দেখিবলৈ ধুনীয়া লাগিছে না বাৰু। এয়া বনালো নিমকিৰ মাজত দিছো জালুক, কালা নিমখ, কালি জিৰা, অকণমান ৰঙা জলকীয়া আৰু স্লাইড হালধি দি পেলাই ভালকে সানি লৈছো। সানি চুজি আৰু ময়দা মিক্স আছে এইটো, তো সানি পেলাই ভালকে আপুনি কাটি ল'ব লাহে মই দেখাইছো। এয়া মানে চুজি আটাৰ গোল্লা, আটা নহয় ময়দাৰ গোল্লা, ভালকে আপুনি বেলি ল'ব, ভালকে একদম
ডাঙৰ এটা হেৰি লৈ ল'ব, চপিং বৰ্ড টাইপ বা য'তে আপোনাৰ সুবিধা হয় তাতে লৈ পেলাই পাতল পাতলকৈ কাটিব, নহ'লে শকত শকতকৈ কাটিব। মোৰ ইমানেই বাবাই টোপনিৰ পৰা উঠিছে নহয়, বেলেগ দিগদাৰি দি আছে। মোৰ চাইজবিলাক চব সমান হোৱা নাই। আপোনালোকে কিন্তু একদম ধুনীয়াকৈ বনাব। ল'ৰা ছোৱালী থাকিলে এইবিলাক কাম কৰিবলৈ বহুত দিগদাৰি। এনেকৈতো ঠাণ্ডাৰ বতৰ হ'লে বেলেগ কথা আছিলে, গৰম বতৰত মানে বেলেগ আমনি কৰি আছিলে। তো এয়া নিমকি বনি আমাৰ ৰেডি হৈ গৈছে। তাৰপিছত বনালোঁ ভাপা পিঠা। এয়া চাওক ভাপা পিঠা, আৰু এটা টোপা পিঠা নিচিনা এটা পিঠা বনাইছোঁ, সেইটো দেখুওৱা নহ'লে। তো এয়া ভাপিবলৈ বইল কৰিবলৈ লাইকে ম'ম'। এইটোৰ ভিতৰত নাৰিকলেৰ হেৰি আছে, গুড়েৰ মিক্সিং আছে, আৰু বাকী পিঠা নেক্সট ভিডিঅ'ত দেখাম। আপোনালোকৰ মোৰ এই খানা বনোৱাৰ বা মোৰ পাকঘৰৰ ভিডিঅ'বিলাক দেখি কেনেকুৱা লাগে, ভাল লাগেনে বাৰু? নাজানো, আপোনালোকেতো কোনো শ্বেয়াৰ নকৰা, কমেণ্ট নকৰা, কেনেকৈ গম পাম। ইয়াত 3 লেয়াৰে মই দি দিলোঁ, দি পেলাই কেৰাহীটো ডাঙৰ আছে বাৰু, গামলাৰ মাজত দি পেলাই কলপাতত দি দিছোঁ। ষ্টিমত দি পানী দি ভালকৈ ঢাকি মেলি থৈ দিছোঁ। আৰু এনেকৈ লাহে লাহেকৈ আমাৰ পিঠা হ'ব, আৰু আমাৰ পিঠা ৰেডি হ'লে চবে মিলি খাব। আৰু আপোনালোকৰ ঘৰত কি পিঠা বনিছে? আৰু বিহুৰ বহুত বহুত শুভেচ্ছা আমি প্ৰতি ভিডিঅ'ত দি আছোঁ। আৰু বিহুটো আহিব আৰু পটককৈ গুচি যাবগৈ। আকৌ নতুন বিহুলৈ অপেক্ষা কৰিব লাগিব। তেনেহ'লে মোৰ ভিডিঅ' চাই থাকিব और मक सपोर्ट कर प्लीज 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 आई नीड योर सपोर्ट। मोर बहुत दरकार, आप लोगों का साथ मेरे को चाहिए चाहिए चाहिए। आप लोग अगर मेरे साथ रहो तो फिर सब कुछ हो जाएगा, और आप लोग अगर मेरे साथ नहीं दोगे तो सब कुछ खत्म हो जाएगा, वैनिश। तो मोर बाबा पिता रेडी, बाकी सही था। Hey guys, আজি এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। আজি পুৰা শৰ্টকাট বিহুৰ বজাৰ কৰিলোঁ, তাৰপিছত আপোনালোকৰ পিঠা বনালোঁ, হনুমান জয়ন্তী আছিলে, হনুমান মন্দিৰত গ'লোঁ, চব অকণ অকণকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগি থাকিব। এনেকেই ভিডিঅ' মোৰ লগত থাকিব, আৰু নতুন নতুন ভিডিঅ' লৈ পেলাই আহি থাকিম আইধান পাকঘৰত। তেনেহ'লে আজিলৈকে ইমানটোৱেই। আপোনালোকে শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু বেল আইকনটো টিপি দিব। প্লিজ শ্বেয়াৰ কৰি দিব, শ্বেয়াৰ কৰিলে ভাল লাগে আৰু মোৰ ৰিচো বাঢ়িব। তেনেহ'লে আজি ভিডিঅ'টো ইমানটোৱেই ৰাখিছোঁ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। বাই বাই।